স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিতুমণি ব্লগলৈ। আৰু আপোনালোক সকলো নিশ্চয় ভালে আছে নহয় জানো, আৰু ময়ো ভালে আছোঁ। আৰু সকলো যেন সদায় ভালে থাকে এই কামনা কৰিলোঁ। আমি নৱগ্ৰহ মন্দিৰলৈ যোৱা কিছু ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকক তাৰে বাবে দেখাব বিচাৰিছোঁ। আৰু নৱগ্ৰহ মন্দিৰলৈ যিসকলে অহা নাই নিশ্চয় আহিব পাৰে, আৰু বহুত ভাল লাগে দেই। অলপ পাহাৰলৈ আহিব লাগে বাৰু, আৰু যিসকলে অহা নাই নিশ্চয় আহিব পাৰে। দেখিছে নহয়, চিৰিলৈ উঠি যাব লাগে। আৰু আমি এই মাইনাৰ জন্মদিনৰ দিনাখনে আমি গৈছিলোঁ বাৰু, ভিডিঅ'টো দিয়া হোৱাই নাছিলে, এতিয়া আজি দিলোঁ। আৰু জনাব বিচাৰিছোঁ, এই মন্দিৰত অজস্ৰ বান্দৰ আছে দেই, আৰু বহুত বান্দৰ দেখিবলৈ পাব। আৰু এই নৱগ্ৰহ মন্দিৰত আপোনালোকে যদি কুস্তি চাব বিচাৰে, কিছুমান গ্ৰহ পূজা কৰিব বিচাৰে, তেতিয়াহ'লে ইয়ালৈ আহি নিশ্চয় পূজা কৰিব পাৰিব। আৰু ইয়াতে যিখিনি যোগাৰ লাগে গ্ৰহ পূজা কৰাৰ বাবে বা লগতে আপোনাৰ কুস্তি চোৱাৰ কেনেকুৱা কি ধৰণৰ নিয়ম, সকলোখিনি ইয়াতে পাব। আৰু মই বাকী আপোনালোকক কেনেকৈ দেখালোঁ ভিডিঅ'বোৰ এই দেখাইহে আছোঁ দেই। আৰু লগতে আপোনাক জনাব বিচাৰি, দেখিছে নহয় এইবোৰ বান্দৰবোৰ, য'তে ত'তে মানে বান্দৰবোৰ থাকে। আৰু বান্দৰবোৰে ভক্তসকলে যিবোৰ মানে প্ৰসাদ আদি এইবোৰ লৈ যায় নহয়, টানি ধৰে। আৰু আমি ইয়াতে চাকি বন্তি জ্বলাই লৈ আহিলোঁ। আৰু ইয়াতে কিছুমান বস্তু গ্ৰহৰ আঙঠিও পোৱা যায়, আপোনালোকে যদি ল'ব বিচাৰে নিশ্চয় ল'ব পাৰে, ইয়াতে দোকানো আছে। আৰু এই ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ। সকলো যেন ভালে থাকে সদায়, এয়ে মোৰ কামনা। আৰু সদায় আগলৈ ভিডিঅ' দিব পাৰোঁ যেন তাৰে কামনা কৰোঁ।